নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবলৰ ওপৰত। আৰু মই আপোনালোকক দেৰিকৈ হ'লেও হোলীৰ শুভেচ্ছা যাচিছোঁ, যাতে আপোনালোকৰ জীৱনবোৰ ৰঙেৰে উপচি পৰক। চাওক বন্ধুসকল, প্ৰথম কথা, মোক বহুতে কমেণ্টত সুধি আছে যে দাদা SSC GD কনষ্টেবলৰ নৰ্মেলাইজেশ্যন মাৰ্কটো কেতিয়া আহিব, বা আমি ইমান মাৰ্ক পাইছোঁ, আমি দৌৰিবলৈ পাম নে নেপাম, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। মই 30 পাইছোঁ, মই 40, মই 45, মই 50 পাইছোঁ, মোৰ হ'বনে নহয়, মই OBC কাষ্ট, দাদা মই SC কাষ্ট, এনেকুৱা ধৰণৰ মন্তব্য মোক এইকেইদিন বহুত দিন ধৰি কমেণ্টত কৰি আছে। অলৰেডি মই আপোনালোকক কাটঅফৰ ওপৰত বহুকেইটা ভিডিঅ' বনাই দিছোঁ। আপোনালোকে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কাৰণ এই ভিডিঅ'টোত আপোনালোকৰ এই ডাউটখিনি মই কমপ্লিট কৰিবলৈ চেষ্টা কৰিম যে আপোনালোকে 30 পাইছে, 40 পাইছে, 45 পাইছে, আপোনালোকৰ হ'বনে নহয়, আপোনালোকে মাৰ্ক কিমান পাব লাগিব, কেনেকুৱা ধৰণৰ, মই গোটেই কথাখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কেৱল আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথমতে মই আপোনালোকক কৈছোঁ যে অসমত আমাৰ 30ৰ পৰা 50ৰ ভিতৰত পোৱা ল'ৰা ছোৱালীৰ সংখ্যা মিনিমাম 56%। আপোনালোকে এতিয়া ভাবক আমাৰ কিমান সংখ্যক ল'ৰাই কিমান মাৰ্ক পাইছে। চাওক বন্ধুসকল, যিহেতু এইবাৰ এক্সাম পেটাৰ্ণটো অলপ বেলেগ আছিল, আপোনালোকৰ কুৱেশ্যন 80টা আছিল আৰু 1 ঘণ্টা টাইম আছিল, কাৰণ 1 ঘণ্টা টাইমত বহুতে 50টালৈকে চুব নোৱাৰিলে, বহুতেতো 40টাও কৰিব নোৱাৰিলে, এনেকুৱা হৈছে। চাওক বন্ধুসকল, যিহেতু নিগেটিভ মাৰ্ক আছে, সেইকাৰণে আমাৰ প্ৰচেছটো সলনি হৈছে। কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে আগতে যেনেকৈ মাৰ্ক পাইছিল এতিয়াও সেনেকৈয়ে মাৰ্ক পাইছে। বহুত ল'ৰা ছোৱালীয়ে 30ৰ পৰা 50ৰ ভিতৰতে মাৰ্ক পাইছে। আপোনালোকে মোক কৈ আছে যে দাদা তেওঁলোকে কৈছে 50ৰ ওপৰত পাব লাগিব ফিজিকেল, তেতিয়াহে দিব পাৰিম। চাওক বন্ধুসকল, আপোনালোকে এইটো কথা ভালকৈ বুজি লওক যে আপোনালোকৰ এতিয়ালৈকে ফাইনেল ৰিজাল্ট ঘোষণা হোৱা নাই, কাৰণ আপোনালোকৰ জাষ্ট এনচাৰ কি আহিছে, আপোনালোকৰ মাৰ্কৰ সৈতে নৰ্মেলাইজেশ্যন মাৰ্ক লগ হৈ ৰিজাল্ট আহিব আছে। ৰিজাল্টত আপোনালোকে গম পাব আপোনালোকে কিমান মাৰ্ক পাইছে, কাৰণ আপোনালোকে এতিয়া যোনটো মাৰ্ক পাইছে সেইটো মাৰ্কে আপোনালোকৰ অৰিজিনেল মাৰ্ক নহয়, কাৰণ আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক বাঢ়িবও পাৰে, হয়তো অকণমান কমিবও পাৰে। চাওক বন্ধুসকল, আপোনালোকে যদি এতিয়া 40 মাৰ্ক পাইছে, হয়তো আপোনালোকৰ নৰ্মেলাইজেশ্যনত যদি আপোনালোকৰ 15 মাৰ্ক বৃদ্ধি হৈ যায় তেতিয়া আপোনালোকৰ 55 মাৰ্ক হৈ যাব। এনেকুৱা ধৰণৰ কিছুমান ছিষ্টেম আছে, আপোনালোকে সেইখিনিৰ কাৰণে সেই ছিষ্টেমটোৰ কাৰণে আপোনালোকে কেইদিনমান ৱেইট কৰক, কাৰণ যেতিয়া নৰ্মেলাইজেশ্যন মাৰ্ক আহিব তেতিয়াহে আপোনালোকে গম পাব যে মই ৰানিং দিবলৈ পাম, মই চাকৰি এটা পাবলৈ সক্ষম হ'ম। চাওক বন্ধুসকল, এতিয়া আপোনালোকে ক'ব নোৱাৰে, কাৰণ এতিয়া চাওক, এতিয়া আপুনি 45 পাই আছে, আপুনি মোক সুধিছে যে দাদা মই ৰানিং দিবলৈ পামনে নাই, মই 45 মাৰ্ক পাইছোঁ, সেইটো কথা নহয়। চাওক বন্ধুসকল, এতিয়ালৈকে আপোনালোকৰ সেইটো ৰিজাল্ট নহয়, হয়তো আপোনাৰ আৰু নৰ্মেলাইজেশ্যনত 5 মাৰ্ক বৃদ্ধি হৈ গ'লে আপুনি 50 পাই যাব, সেইটো কথা। কাৰণ আপোনালোকৰ আপোনালোকে মাৰ্কৰ যেতিয়া আপোনালোকৰ ৰিজাল্ট আহিব তেতিয়াহে গম পাব আপোনালোকে কিমান মাৰ্ক পাইছে। SSC এতিয়ালৈকে ৰিজাল্ট ঘোষণা কৰা নাই। আৰু মোক বহুতে কমেণ্টত সুধিছে, মই নৰ্মেলাইজেশ্যন চালোঁ, মই 12 পাইছোঁ, মই 15 পাইছোঁ, মোৰ আগতে 50 আছিল, এতিয়া মই 12 পালোঁ, মোৰ 62 হৈ গ'ল, এনেকুৱা ধৰণৰ কমেণ্ট কৰে। চাওক বন্ধুসকল, আপোনালোকক এটা কথা কওঁ, আপোনালোকে যিকোনো ৱেবছাইটতে আপোনালোকৰ ডাটাটো আপোনালোকে দি নিদিব, কাৰণ আপোনালোকৰ ছিকিউৰিটিটো আপোনালোকৰ নিজৰ হাতত আছে। কাৰণ SSC এটা চৰকাৰী সংস্থা, SSCয়ে কোনো সংস্থাক তেওঁলোকৰ ডাটা শ্বেয়াৰ নকৰে, আৰু তেওঁলোকে বেলেগক নৰ্মেলাইজেশ্যনৰ কোনো ধৰণৰ মাৰ্ক নিদিয়ে। সেইকাৰণে আপোনালোকে বেলেগ ৱেবছাইটত চাব নালাগে, আৰু নাচাব, এইটো চালে আপোনালোকৰ ভুল হ'ব। আপোনালোকে যেতিয়া SSCৰ অফিচিয়েল ৱেবছাইটতে আৰু নৰ্মেলাইজেশ্যনৰ আহিব তেতিয়া আপোনালোকে চাব, মই আপোনালোকক জনাই দিম। আপোনালোকক মই এতিয়াও কৈছোঁ, আপোনালোকে 30 পাইছে, 40 পাইছে, 45 পাইছে, 50 পাইছে, আপোনালোকে এতিয়া চিন্তা নকৰিব, কাৰণ অলৰেডি মই ভিডিঅ' বনাইছোঁ, কাটঅফৰ ভিডিঅ', আপোনালোকৰ কিমানৰ পৰা ৰানিং মাতিব মই অলৰেডি ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে। আৰু আপোনালোকে টেনশ্যন ল'ব লগা নাই, কাৰণ আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক আছে। আপুনি আজি 35 পাই আছে, নৰ্মেলাইজেশ্যন মাৰ্কৰ পিছত যদি আপোনাৰ 10 মাৰ্ক বৃদ্ধি হৈ যায় তেতিয়া আপোনালোকৰ কিমান মাৰ্ক বৃদ্ধি হৈ যাব। সেইকাৰণে আপোনালোকে এতিয়া টেনশ্যন ল'ব নালাগে যে
মই ফিজিকেল দিবলৈ পাম নে নেপাম। আপোনালোকে এতিয়া ভাবি আছে 30 পোৱাবিলাকে যদি ভাবি আছে মই ফিজিকেল দিবলৈ নাপাওঁ বা 40 পোৱাবিলাকে যদি ভাবি আছে মই নাপাওঁ, এইটো আপোনালোকে ভুল ভাবি আছে। কাৰণ আপোনালোকৰ এতিয়ালৈকে ৰিজাল্ট ঘোষিত হোৱাই নাই। সেইটো আপোনালোকৰ যেতিয়া নৰ্মেলাইজেশ্যন মাৰ্ক আহিব তেতিয়াহে আপোনালোকে ক'ব পাৰিব যে মই 50 পালোঁ, মই ফিজিকেল দিবলৈ পাম, এনেকুৱা ধৰণৰ কথা। আপোনালোকে নৰ্মেলাইজেশ্যন নহালৈকে আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে ৰানিঙৰ কাৰণে প্ৰেক্টিচ কৰি থাকক। চাওক, বহুতে ভাবি আছে মই 40 পাইছোঁ, মই ৰানিং নকৰোঁ, মই এৰি পেলালোঁ। এইটো কথা নহয়। চাওক বন্ধুসকল, আজি আপোনালোকে 40 পাইছে, নৰ্মেলাইজেশ্যনৰ পিছত যদি আপোনাৰ মাৰ্ক 10 বৃদ্ধি হৈ যায় তেতিয়া আপুনি 50 পাব। আৰু আপুনি ৰানিং প্ৰেক্টিচ নকৰিলে, ৰানিং যেতিয়াই আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক হ'ব তাৰ কেইদিনমান পিছতে ৰানিং ষ্টাৰ্ট হ'ব। আৰু 5 কিলোমিটাৰ ৰানিং পাছ কৰাটো ইমান সহজ কথা নহয়, কাৰণ মই SSC GD ৰানিং পাছ কৰিছোঁ, মেডিকেল পাছ কৰিছোঁ, গোটেইখিনিয়ে পাছ কৰা ল'ৰা মই কথাটো আপোনালোকৰ বুজিব। সেইকাৰণে আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকক। যদি আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকে তেতিয়াহে আপোনালোকে পাছ কৰিব পাৰিব। আৰু আপোনালোকে এইটো টেনশ্যন নল'ব যে মই এইখিনি মাৰ্ক পাইছোঁ, মই এইবাৰ পাম নে নাপাম, কাৰণ আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক আহিবৰ আছে। নৰ্মেলাইজেশ্যন মাৰ্ক অহাৰ পিছত আপোনালোকে গোটেই কথাখিনি গম পাব আৰু আপোনালোকে টেনশ্যন নল'ব। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তলত মোক কমেণ্ট কৰি সুধিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। জয় হিন্দ, জয় ভাৰত।